Good morning everyone. In morning assembly I am going to speak about the seasons. There are 4 seasons in a year. These are spring, summer, autumn and winter. In spring you can see new green leaves in the trees. We celebrate Rongali Bihu in this season. Summer is hot and we wear cotton clothes and often sit under a fan. Autumn is also called fall season because leaves of trees are falling down in autumn. It's time to harvest the paddy rice. Winter is cool. We wear sweater jackets and sit near a fire. We go for a picnic in this season. Thank you. নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰাতঃসভাত মই স্বাস্থ্যবিধি ক'বলৈ ওলাইছোঁ ৰাতিপুৱা সোনকালে শুই উঠি দাঁত মাজি ভালদৰে মুখখন পৰিষ্কাৰ কৰিব লাগে নিয়মিত ব্যায়াম কৰিব লাগে আহাৰ খোৱাৰ আগে সদায় চাবোনেৰে হাত মুখ ধুব লাগে ঢাকি থোৱা আহাৰ আৰু বিশুদ্ধ পানীহে খোৱা উচিত স্বাস্থ্য ভালে ৰাখিবলৈ সময়তে খোৱা বোৱা হোৱা অতি দৰকাৰী ধন্যবাদ Hello everyone, in morning assembly I am going to speak few lines about our school. The name of our school is Amguri LP School. It is situated in Amguri Place and established in the year 1958. There are 2 teachers and 26 students in our school. There is a beautiful garden in front of our school. There are so many books in our school bookshelf and we read them always. We play with our playing materials regularly. There are 2 acoustic guitars in our school, which we learn every day. I love my school very much. Thank you. নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰাতঃসভাত মই মহৎ লোকৰ বাণী ক'বলৈ ওলাইছোঁ চুৰ কৰা মহাপাপ কথাৰ কৈছিল বুদ্ধদেৱে পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন কথাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে শিক্ষা ঘাই হিপাডাল বৰ তিতা কিন্তু ইয়াৰ ফলবোৰ বৰ সোৱাদ কথাৰ কৈছিল এৰিষ্টটলে শিক্ষক এজন এডাল মমবাতিৰ সমান যি নিজে জ্বলি আনক পোহৰ দিয়ে কথাৰ কৈছিল এৰিষ্টটলে ধন্যবাদ নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰাতঃসভাত মই এটি কবিতা আবৃত্তি কৰিম কবিতাৰ শিৰোনাম নোৱাৰো কথাটি হেৰা বেয়া কথাবৰ কদাপি নহয় হিটো কথা মানুহৰ এলেহুৱা যিটো হয় নোৱাৰো হিটোৱে কয় তেনেহলে তুমি কিয় নোৱাৰো বুলিবা এলেহুৱা হৈ কিয় জীৱন ধৰিবা ভাল নাম পাবলৈ যদি কৰা মন তেনেহলে নুবুলিবা নোৱাৰো বচন 10 জনে পাৰে যেটো তুমিও পাৰিবা হিটো হেনজনী হাক কৰি প্ৰাণ তাকি কৰা একেবাৰে নোৱাৰিলে 100 বাৰে কৰা ধন্যবাদ Good morning students. In morning assembly I am going to speak few lines about this world. There are 7 continents and 5 oceans in this world. The 7 continents are Asia, Europe, Africa, North America, South America, Australia, Oceania and Antarctica. Among them Asia is the largest continent and Australia is the smallest. There are 195 countries in these 7 continents. The 5 oceans are Pacific Ocean, Atlantic Ocean, Indian Ocean, Southern Ocean and Arctic Ocean. Among which Pacific Ocean is the largest, Atlantic Ocean is the deepest, and Arctic Ocean is the smallest of the world. Thank you. নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি প্ৰাতঃসভাত মই নামঘৰৰ বিষয়ে ক'বলৈ আহিছোঁ নামঘৰ অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ নামঘৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল নামঘৰত বহুতো সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় যেনে শংকৰ উৎসৱ শংকৰদেৱৰ মৃত্যু তিথি মাধৱ জয়ন্তী মাধৱদেৱৰ মৃত্যু তিথি জন্মাষ্টমী বৰসভা ভাওনা ইত্যাদি ভকত বৈষ্ণৱসকলে সকলোৰে মংগলৰ অৰ্থে পুৱা গধূলি নামঘৰত প্ৰাৰ্থনা জনায় নামঘৰক অসমীয়া জাতিৰ হীৰা মুকুট হিচাপে গণ্য কৰা হয় ধন্যবাদ 2 3 4 2 3
আৰু আমাৰ মাজত আমাৰ ঢকুৱাখানা কলেজৰ প্ৰবক্তা শ্ৰীযুত প্ৰকাশ পাইলে ছাৰ আহি উপস্থিত হৈছে। তেখেতক আমি মেগাজিনখন উন্মোচন কৰিবলৈ তেখেতৰ হাতত উন্মোচন কৰিম বুলি ভাবিছিলোঁ, যিখন আমি পাৰ্চী পত্ৰিকা বনাইছিলোঁ। আৰু এতিয়া আমাৰ ছাৰক এখন ফুলাম গামোচাৰে ধন্যবাদ জনাব আমাৰ বিদ্যালয় পৰিচালনা সভাপতি পৰিচন্ন চিতেল। নমস্কাৰ। আমাৰ পৰিচালনা সমিতিৰ সম্পাদকক মুখ্য কৰি মাতৃগোটৰ সমূহ সদস্য আৰু যিমানখিনি অভিভাৱক আছে সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেনেকৈ মই ভাল পাইছোঁ LP স্কুলত আমাৰ এনেকুৱা প্ৰচাৰ পত্ৰিকা আপোনালোকে কষ্ট কৰি উলিয়াইছে, গতিকে সেইটো বৰ শলাগ ল'বলগীয়া কথা। কাৰণ আগত আমিতো সেইটো ভাবিব নোৱাৰা কথা। হাইস্কুলতো ইভেন এনেকুৱা ধৰণৰ পাঠ্য পত্ৰিকা উন্মোচন কৰা নহয় বা উলিওৱা নহয়। গতিকে ইয়াত আপোনালোকৰ শিক্ষকসকলে মেইনলি কষ্ট কৰি উলিয়াইছে, তাৰ লগতে আৰু সকলোৱে সহযোগ আগবঢ়াইছে চাগে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ, যদি ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ ৰাতিপুৱা গধূলি চকু ফুৰাই এই প্ৰাচী পত্ৰিকাখনত, তেতিয়াহে এই কষ্ট সাৰ্থক হ'ব বুলি মই ভাবিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ মই অনুৰোধ কৰিছোঁ, তোমালোকে অন্ততঃ ৰাতিপুৱা আহি এই প্ৰাচী পত্ৰিকা তোমালোকে চাবাহি, তাত কি লিখা আছে সদায় সেইটো মন কৰিবা। আৰু ইয়াৰ পৰা পিছত তোমালোকে শিকিব পাৰিবা। এতিয়া অন্ততঃ চাই যোৱা, পিছত গম পাবা কিনো আছিল। গতিকে আজি বিশেষ সময়ো নাই, বেছি কথাও নকওঁ। সকলোকে পুনৰ ধন্যবাদ জনাই মই ইমানতে